বান্ধৱীসকল মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আজি বিহু বুলিয়ে এযোৰ সাজ পিন্ধি লৈ ওলাই লৈছোঁ আৰু মম উইথ লাভ চেনেলটোত আপোনালোক সকলোকে পুনৰবাৰ বহুত স্বাগতম জনাইছোঁ। আজি তেনেহ'লে কি কৰোঁ দিনটো আপোনালোকক দেখাই যাওঁ। চাব তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বিহু বুলি হাতত অলপ জেতুকা লওঁ ভাবিছোঁ, তাকে তললৈ নামি আহিলোঁ জেতুকাৰ পাত নিবলৈ। মাহ হালধি অলপমান তিয়াই থৈছিলোঁ, তাকে বটি লওঁ। এইকেইদিন জানেনে আদিৰ মনত বহুত প্ৰশ্ন, মা বিহু মানেনো কি, বিহু ক'ত গ'ল? সি তাৰমানে এইকেইদিন সদায় শুনি আছে, সকলোৱে কৈ আছে বিহু আহিলেই আমি পিঠা বনোৱাই নাই, একো কৰাই নাই। সি মোক সোধে বিহু ক'ত গ'ল মা? ময়ো কি ক'ম বুজি নাপাওঁ, বিহু ক'ত গ'ল। মই কওঁ বিহু মানে এয়ে আদি তুমি নতুন কাপোৰ পিন্ধিবা, আইতা ককাসকলক সেৱা কৰিবা, এয়ে বিহু। আজি চাওঁচোন এই দুদিনমান অলপমান সি যদি দেখা পায় আমি কি কৰোঁ, যদি সেই দেখা পায়ে বুজে, নহ'লে তাক মই তেনেকৈ বুজাব পৰা নাই। বিহুত মাহ হালধি গা ধুব লাগে। চাবাৰটো দিম, তুমি আগতে এইখিনি পঢ়ি দিওঁ মই অলপমান। নাৰিকল ৰুকিব বহি লৈছোঁ। মই লাড়ু পিঠা বনোৱাত ইমান এক্সপাৰ্ট নহয়, কিন্তু মন যায় বনাবলৈ, সেয়ে অলপমান কম পৰিমাণতে বনাই আছোঁ। দুটামান ইলাচি খুন্দি দি দিছোঁ আৰু জোখমতে চেনি সানি ল'লোঁ। এইফালে মই নাৰিকল ভাজি আছোঁ, লাড়ু বনাম বুলি ভাবিছোঁ কেইটামান, চাওকচোন। নাৰিকল ভাজা হৈ গ'ল, এতিয়া লাড়ু কৰি আছোঁ, চাওকচোন গোল হৈছেনে বাৰু। শুকান পিঠা বনোৱাত মই আৰু কেঁচা, নাহাঁহিব দেই চাই, কেইখনমান যেনে তেনে বনালোঁ আৰু। বিহু বুলি আৰু বেলেগ আলহী নাই, মোৰ পেহীৰ ছোৱালীজনী আহিছে, তাকেই তাইৰ অলপ খা খবৰ ল'লোঁ।
এই দুদিন সকলোৱে পিঠা লাড়ু খাই এতিয়া অলপমান স্পাইচি খোৱাৰ ইচ্ছা কৰিছে। তাকে অলপমান সকলোৰে ইচ্ছামতে পোলাও মাংস বনালোঁ। আমাৰ ৰাতিৰ খোৱা বোৱা হৈ গ'ল। পোলাও মাংসখিনি ভাল হৈছিল খাবলৈ। আজিৰ দিনটো খুব ব্যস্ততাৰে পাৰ কৰিলোঁ। এতিয়া আৰু ভিডিঅ'টো শেষ কৰি বুলি ভাবিছোঁ ইয়াতে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে ভালে থাকিব। গুড নাইট, বাই।